এই এৱাৰনেছটো লাগে আৰু এটা হ'ল যে ফেমিনিজম মানুহক যেতিয়া কওঁ আৰ ইউ ফেমিনিষ্ট মানে ফেমিনিষ্ট মই দেখোন মতা মানুহ হয় ফেমিনিষ্ট মানে মই কোৱা নাই তুমি মাইকী নেকি কোৱা নাই ফেমিনিষ্ট মানে হ'ল যদি কোনোবাই নাজানে ফেমিনিষ্ট মানে হ'ল যে ইকুৱেলিটি ইফ ইউ বিলিভ ইন ইকুৱেলিটি মতা মাইকী যদি মতা মাইকী সমানে গৈ আছে সেইটো যদি আপোনাৰ একো প্ৰব্লেম নাই সেইটো মানে ইউ আৰ এ ফেমিনিষ্ট এইটো মানে এইটো নহয় আপোনাৰ মতাৰ সেক্স চেঞ্জ কৰিব কৈছো এইটো নহয় তাৰমানে আপুনি মতাই আপুনি খালি যে এইটো ইকুৱেলিটিটো বিলিভ কৰে আৰু মোৰ আৰু এটা কথা এইটো মই বেয়া পাওঁ যে মানুহে যে কয় মোৰ মাইকীটাকো মই কাম কৰবা দিছো তই কাই পুৰা গলপাৰীয়াত কম এইটো তই কাই তাৰমানে কৰবা দিবা লাগা সবে তহঁতে নিজে নিজে নিজৰ নিজৰ কিয় আছে গিৰেকটাক যদি কৰবা দিয়াৰ কাৰণে কোনো নাই তেতিয়াহ'লে ঘনীয়েকটাও নিজৰ কামটো নিজৰ কৰ্মটাই কৰবা আহিছে তোৰ কৰিব দে হয় না নহয় সেইটোত আৰু মই কৰিব দিছো খুৱাৰিও হয় না নহয় কৰিব দিছো বিয়া হৈ আহিছে ভাই বিয়া হৈ এখন ঘৰ এৰি পেলাই আহে হয় না নহয় হয় এখন ঘৰ এৰি পেলাই আহে তুমিতো সেই মানুহজনক এনেকুৱা তুলাৰ গদিত থব লাগে আৰু ভাল আৰু কমফৰ্টেবল ফিল কৰাব লাগে যে তুমি এখন ঘৰ এৰি আহিছা মইতো মোৰ মা দেউতাৰ লগতে আছো ভাই এইটোতে ডাঙৰ হৈছো এইখন সোফাতে বহি ডাঙৰ হৈছো এইখন সোফাতে বহি আছো তুমিতো সব নতুন হয় না নহয় এতিয়া তোমাৰ তুমি বুলিয়ে কৈছো কাৰণ যেহেতু মানে মেৰিড এখন ইমান দূৰ তিনিচুকীয়া লাষ্ট বুলি কয় আমাৰ অসমৰ তাৰ পৰা একদম একদম য'ত আহিছে ভাষাৰ কোনো মিলে নাই এনেকুৱা লাগিব আমি মানে সেই যে কিবা কৈ মিল গিয়া যে তেনেকুৱা টাইপ মানে ভাষা টাইপ কাৰণে হ'ব মানে তাৰপিছত এতিয়া লাহে লাহে তাই গম পাইছে মানে বোৰ মানে অসমীয়াই খালি অলপ আমাৰ লগত নিমিলে মানে